নমস্কাৰ বন্ধুসকল MKG ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰিফাৰ্বিশ্ড মোবাইল সম্পৰ্কীয় এটা তথ্য লৈ আজি আপোনালোকৰ মাজলৈ আহিছো। ৰিফাৰ্বিশ্ড মোবাইলৰ বিষয়ে বহুতে জানে আৰু বহুতে নাজানে। নজনাসকলৰ বাবে ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৱা 29 জুলাইত মই এটা মোবাইল অৰ্ডাৰ কৰিছিলোঁ আৰু মোবাইলটো হৈছে এটা কমপ্লিটলি এটা ৰিফাৰ্বিশ্ড মোবাইল। আৰু যিটো মোবাইল অৰ্ডাৰ কৰিছিলোঁ সেই মোবাইলটো আছিলে Realme XT। তো Realme XT ব্যৱহাৰ কৰা সকলে গম পাব যে মোবাইলটোৰ কেমেৰা কোৱালিটি, বেটাৰী কোৱালিটি, ইয়াৰ বিল কোৱালিটি কেনেকুৱা হয় ব্যৱহাৰ কৰা সকলে গম পায়। গতিকে মই Realme XTৰ বিষয়ে বিশেষ একো নকওঁ। এতিয়া কথাটো মই আপোনালোকক ক'ব বিচাৰিছোঁ যে ৰিফাৰ্বিশ্ড মোবাইল মানেনো কি হয়, কাৰণ বহুতে এই বিষয়ে নাজানে। তো ৰিফাৰ্বিশ্ড মোবাইল হৈছে এনেকুৱা এটা মোবাইল, ধৰা হওক আপুনি মোবাইলৰ দোকানতেই হওক বা ফ্লিপকাৰ্টতে হওক বা এমাজনতে হওক আপুনি এটা মোবাইল অৰ্ডাৰ কৰিছিলে, এটা নতুন মোবাইল আপুনি অৰ্ডাৰ কৰিছিলে। তো অৰ্ডাৰ কৰা মোবাইলটো যথাসময়ত আহি আপোনাৰ হাতত পালেহি। তো আপুনি দেখিলে যে মোবাইলটোৰ ডিছপ্লেখনতেই হওক বা ইয়াৰ বেটেৰীতেই হওক বা ইয়াৰ বডিতেই হওক বা ইয়াত কিবা এটা ধৰি লওক আপোনাৰ এটা আপুনি ডিফেক্ট পাইছে মোবাইলটোত। তো আপুনিতো নতুন মোবাইল এটা যিহেতু ইমান পইচা খৰচ কৰি কিনিছে, গতিকে তেনেকুৱা ডিফেক্ট থকা মোবাইল এটা ডেফিনেটলি আপুনি তেনেকুৱা মোবাইল এটা আপুনি নচলাব। তো তেতিয়াতো আপুনি সেই মোবাইলটো ৰিটাৰ্ণ কৰি দিব, যে কোম্পানীলৈ ৰিটাৰ্ণ কৰি দিছে যে এইটো সমস্যাৰ কাৰণে মই মোবাইলটো ৰিটাৰ্ণ কৰিছোঁ বা ৰিপ্লেচ কৰিছোঁ, আপুনি তাৰ ঠাইত বেলেগ এটা ল'ব। তো কোম্পানীয়ে সেই মোবাইলটো যেতিয়া আপোনাৰ পৰা একচেপ্ট কৰিব, তেতিয়া মোবাইলটোতো কোম্পানীয়ে চাব। তেওঁলোকৰ নিজৰ ইঞ্জিনিয়াৰ আছে, তেওঁলোকৰ মোবাইল ইঞ্জিনিয়াৰ আছে, তেওঁলোকে সেই মোবাইলটো চাব যে কি ডিফেক্ট আছে মোবাইলটো। তো সেইখিনি ডিফেক্ট কোম্পানীয়ে কি কৰিব, সেই ডিফেক্টখিনি তেওঁলোকে শুধৰাবলৈ চেষ্টা কৰিব। টাচপেডখনত যদি কিবা প্ৰব্লেম আছে তেওঁলোকে টাচপেডখন চেঞ্জ কৰিব, বেটেৰীত যদি কিবা প্ৰব্লেম আছে বেটেৰীটো তেওঁলোকে ৰিপ্লেচ কৰিব। সেইবিলাক কৰাৰ পিছত কোম্পানীয়ে কি কৰিব, কোম্পানীয়েতো সেইটো মোবাইলটো ৰাখি নথয়। তো কোম্পানীয়ে সেইটো আকৌ বিক্ৰী কৰিব এনেকুৱা ধৰণৰ প্লেটফৰ্মবিলাকতে বিক্ৰী কৰিব, অনলাইন প্লেটফৰ্মবিলাকত, য'ত আপোনাৰ ফ্লিপকাৰ্টেই হওক, এমাজনেই হওক বা অন্য কিছুমান প্লেটফৰ্ম আছে। সেই প্লেটফৰ্মবিলাকত কোম্পানীয়ে সেই মোবাইলটো আকৌ বিক্ৰী কৰিব। আৰু বিক্ৰী কৰিব যিটো অৰিজিনেল যিটো দাম, সেইটো দামত নহয়, তাতকৈ তেওঁলোকে কম দামত সেই মোবাইলটো তেওঁলোকে বিক্ৰী কৰি দিব। এতিয়া আপোনালোকক মই জনাব বিচাৰিছোঁ যে এই ৰিফাৰ্বিশ্ড মোবাইলবিলাক আপোনালোকে ক'ত পাব। ফ্লিপকাৰ্ট আৰু এমাজনৰ বাহিৰেও এনেকুৱা বহুত ছাইট আছে যিবিলাকত ৰিফাৰ্বিশ্ড মোবাইল উপলব্ধ হয়। কিন্তু ৰিফাৰ্বিশ্ড মোবাইল আপোনালোকে গুগলত যদি ছাৰ্চ কৰে, ৰিফাৰ্বিশ্ড মোবাইল বুলি যদি আপোনালোকে ছাৰ্চ কৰে, তেতিয়া আপোনাৰ বহুত এনেকুৱা ধৰণৰ ছাইট পাব যিবিলাক তাৰে মাজৰ কিছুমান জেনুইন আৰু কিছুমান ফ্ৰড হয়। গতিকে আপোনালোকে মোবাইলটো অৰ্ডাৰ কৰাৰ আগত যিটো কোম্পানীৰ পৰা আপুনি অৰ্ডাৰ কৰিব, যিখন অনলাইন প্লেটফৰ্মৰ পৰা আপুনি অৰ্ডাৰ কৰিব, তাৰ বিষয়ে আপোনালোকে ভালকৈ চাই ল'ব যে কোম্পানীৰ অফিচ ক'ত আছে, CI নম্বৰ কি হয়। আপোনালোকে কোম্পানীৰ গোটেই ডিটেইলছটো আপোনালোকে এবাউটত গৈ চাই ল'ব। চাই লোৱাৰ পিছত তেওঁলোকৰ কেছ অন ডেলিভাৰী অপশ্যনটো আছে নাই সেই বস্তুটো আপোনালোকে চাই ল'ব। মই অৰ্ডাৰ কৰিছিলোঁ Xtracoverত, আৰু Xtracoverৰ তেওঁলোকৰ মই গোটেই সম্পূৰ্ণ তথ্যখিনি মই চাই লৈছিলোঁ, গুগলতো চাই লৈছিলোঁ, ইউটিউবতো মই সম্পূৰ্ণৰূপে চাই লৈছিলোঁ, আৰু কোম্পানীৰ যিটো ৱেবছাইটতো মই চাই লৈছিলোঁগৈ। আৰু সম্পূৰ্ণ এটা জেনুইন হয়। ইয়াৰ হেড অফিচটো আছে নিউ দিল্লীত আছে, নিউ দিল্লীত ইয়াৰ হেড অফিচটো আছে। আৰু এইটো মই অৰ্ডাৰ কৰিছিলোঁ আপোনাৰ 29 জুলাইত মই এইটো অৰ্ডাৰ কৰিছিলোঁ, আৰু ই মোৰ ওচৰত আহি পাইছে 5 আগষ্টত। তো আৰু 5 আগষ্টতে মই ইয়াৰ আনবক্সিংটো কৰিছোঁ, আৰু আজি হ'ল 7 তাৰিখ, 7 আগষ্ট আজি। তো আৰু ভিডিঅ'টো মই যিহেতু Realme XT কৰি আছোঁ, আপোনালোকে দেখিছে। ভিডিঅ'টোৰ মাজতে মই আপোনালোকক এটা কথা জনাই দিব বিচাৰোঁ যে এইটো কোনো পেইড প্ৰমোশ্যন ভিডিঅ' নহয়। ইয়াৰ বাবে Xtracoverয়ে হওক বা Realmeয়ে হওক মোক কোনো ধৰণৰ পইচা দিয়া নাই। মই এই ভিডিঅ'টো এইকাৰণে বনালোঁ যে Xtracoverৰ যিটো ফিডবেক হয়, তেওঁলোকৰ যিটো কাষ্টমাৰ ৰেছপন্স হয়, এইটো মই ভাল পালোঁ, আৰু তাৰ কাৰণে মই এই ভিডিঅ'টো আপোনালোকক মই দেখুৱাইছোঁ। আৰু হয়তো কিছুমানে ৰিফাৰ্বিশ্ড মোবাইলৰ বিষয়ে নাজানিব পাৰে, সেইকাৰণে মই আপোনালোকক এই বিষয়টো জনাই দিছোঁ। এইখিনিতে এটা প্ৰশ্ন হ'ব পাৰে যে ৰিফাৰ্বিশ্ড মোবাইল কিনাটো ভাল নে বেয়া। চাওক, এইটো সম্পূৰ্ণৰূপে আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব, কাৰণ আপোনাৰ বাজেটৰ ওপৰত কথা আছে। প্ৰত্যেকৰে এটা দামী মোবাইল কিনাৰ সপোন থাকে, কিন্তু ধৰি লওক ইমান দামী মোবাইল প্ৰত্যেকেই কিনিব নোৱাৰে, সকলোৰে সিমানটো ক্ষমতা নাথাকে। তো তেতিয়া আপোনালোকে ৰিফাৰ্বিশ্ড মোবাইলৰ ছেকশ্যনটোত যাব পাৰে।
খালি এটা বস্তু আপোনালোকে মন কৰিব যে মই আপোনালোকক প্ৰথমে কৈছোঁ যে যিটো আপোনালোকে ছাইটৰ পৰা কিনিব সেই ছাইটটো বা সেই প্লেটফৰ্মখন আপোনাৰ জেনুইন হয় নে নহয় সেই বস্তুটো প্ৰথমে চাই ল'ব। কেছ অন ডেলিভাৰী অপশ্যন আছে নে নাই আপোনালোকে চাই ল'ব, বা যদি জেনুইন হয় কেছ অন ডেলিভাৰী অপশ্যন নাথাকিলেও কোনো কথা নাই, আপোনালোকে সেই গোটেই বস্তুখিনি ভালদৰে এবাৰ চাই ল'ব। আৰু লগতে মোবাইলটোৰ লগত আপোনাৰ ৱাৰেণ্টি দিছে নাই চাব, কাৰণ মই এক্সট্ৰা কভাৰৰ পৰা কিনিছোঁ। এক্সট্ৰা কভাৰত মই এখন ৱাৰেণ্টি কাৰ্ড পাইছোঁ, যিটো সাধাৰণ যেনেকৈ নতুন মোবাইল এটাৰ লগত 1 বছৰ ৱাৰেণ্টি দিয়ে তেনেকৈ মোক এখন ৱাৰেণ্টি কাৰ্ড দিছে। এখন আপোনালোকে দেখিছে এখন ৱাৰেণ্টি কাৰ্ড এখন মোক দিছে, তো এইটো মই পাইছোঁ। গতিকে তেনেকৈ আপোনালোকে সেই বস্তুখিনি চাই ল'ব। আৰু লগতে কেছ মেম'খন দিছে নাই সেইটো চাব। এখন বিল দিব আপোনাক, GST বিল এখন দিব, সেই GST বিলখন দিছে নাই চাব। মোৰ লগত এখন আহিছে এই বিলখন। গতিকে এইখিনি আপোনাৰ যিহেতু যদি আপোনাৰ এইটো ৱাৰেণ্টিটো আপুনি বিচাৰে তেতিয়া এইখিনি বস্তু খুবেই প্ৰয়োজনীয় বস্তু, আৰু এইখিনি বস্তু লগত আছে নাই আপুনি চাব। ৰিফাৰ্বিছ মোবাইল কিনাটো ভাল নে বেয়া সেইটো একেৰাখাৰে কৈ দিব নোৱাৰি। মই আপোনালোকক ইতিমধ্যে কৈ দিছোঁৱে যে এইকেইটা বস্তু আপোনালোকে ভালদৰে এবাৰ চাই ল'ব যে এইকেইটা বস্তু লগত আহিছে নাই। যদিও আপুনি দিয়া ৰিফাৰ্বিছ মোবাইলটোতো যদি আপুনি কিবা ডিফেক্ট পাইছে, ইয়াতো যদি আপুনি কিবা সমস্যা পাইছে, তেনেহ'লে এইটোও আপুনি ৰিপ্লেচ কৰি দিব পাৰিব, তাত কোনো ধৰণৰ অসুবিধা নাই। আৰু গোটেই বস্তুখিনি আপোনালোকে ভালকৈ চাই ল'ব, কাৰণ মোবাইলটোৰ লগত গোটেই বস্তুবিলাক আহিছে নে নাই, বস্তুবিলাক যিবিলাক বস্তু আহিছে সেই বস্তুবিলাক জেনুইন হয় নে নহয় সেই গোটেই বস্তুখিনি চাই ল'ব। যদি তাতো আপোনালোকে কিবা অসুবিধা পায় সেইখিনি আপুনি ৰিপ্লেচ কৰি দিব পাৰে। এক্সট্ৰা কভাৰৰ পৰা মই যোৱা 5 তাৰিখেই মোবাইলটো ৰিচিভ কৰিছোঁ, আৰু 5 তাৰিখেই ইয়াৰ আনবক্সিঙৰ মই এটা ভিডিঅ' বনাইছিলোঁ, গতিকে ভিডিঅ'টো চাওঁ আহক।
এইখিনিতে মই আপোনালোকক আৰু এটা কথা জনাই ল'ব বিচাৰিছোঁ যে Xtracover মোবাইলৰ ক্ষেত্ৰত এণ্ড্ৰইড মোবাইলৰ ক্ষেত্ৰত আপোনাৰ 64 পেৰামিটাৰ্ছ মানে 64টা ভাগত তেওঁলোকে কোৱালিটি চেক কৰে আৰু আইফোনৰ ক্ষেত্ৰত তেওঁলোকে 44টা তেওঁলোকে পেৰামিটাৰ্ছত তেওঁলোকে কোৱালিটি চেক কৰে আৰু তেওঁলোকৰ এইটো লিখাই থাকে ইয়াতে আপোনালোকে দেখিছে 64 পেৰামিটাৰ্ছত তেওঁলোকে এইটো কোৱালিটি চাৰ্টিফাইড বুলি দিছে আৰু ইয়াত সৰুকৈ লিখা আছে ফৰ এণ্ড্ৰইড ফোন এইটো এণ্ড্ৰইড ফোনৰ কাৰণে 64 পেৰামিটাৰ্ছ আৰু 44 পেৰামিটাৰ্ছ ফৰ আইফোন ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ'টো ইমানে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ কোনোবা বন্ধুৰ লগত যদি আপুনি শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰিব ধন্যবাদ